নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ মনত সকলোৰে মনত এটা চিন্তা হৈছে যে নতুনকৈ CTET উত্তীৰ্ণসকলে বা নতুনকৈ B.Ed পাছ বা DLED পাছ কৰা কেণ্ডিডেটসকলে যিহেতু 9 তাৰিখলৈকে বঢ়াই দিছে এপ্লাই ডেট, তেওঁলোকে এপ্লাই কৰাৰ পিছত কাট অফ কিমান কমিব পাৰে বাঢ়িব পাৰে তাৰ আপোনালোকে হয়তো এইকেইদিন গুণাগতা কৰি আছে বা চিন্তা চৰ্চা কৰি আছে। গতিকে লোৱাৰ প্ৰাইমাৰী আছামিজ মিডিয়ামৰ 4খন নতুনকৈ ডিষ্ট্ৰিক্টৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, ধুবুৰী জিলাৰ মই আকৌ পুনৰবাৰ LPৰ এক্সপেক্টেড কাট অফৰ বিষয়ে এইটো ভিডিঅ'ত মই আলোচনা কৰিম। বাকী ডিষ্ট্ৰিক্টসমূহৰো মই লাহে লাহে দি থাকিম ভিডিঅ', আপোনালোকে চাই থাকিব। যদি চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথম আহিম লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্টত পোষ্ট আছিলে 125টা আনৰিজাৰ্ভত, OBCত আছিলে 29, ST প্লেনত আছিলে 21, SCত আছিলে 17, ST হিলছত আছিলে 47, PWDত আছিলে 18। যদি যোৱা বছৰ আমি কাট অফ চাওঁ তো 215.7 আনৰিজাৰ্ভত আহিছিলে, OBCত আহিছিলে 208.46, ST প্লেনত যদি চাওঁ 195.8, SCত আহিছিলে 198.03। এতিয়া যদি মই চাওঁ বা এই নতুন CTET উত্তীৰ্ণখিনি বা নতুনকৈ B.Ed পাছ কৰা সকল যিহেতু এপ্লাই কৰিছে, গতিকে আটাইতকৈ যদি বেছি প্ৰভাৱ পৰিব আনৰিজাৰ্ভত প্ৰভাৱ পৰিব, কিয়নো আনৰিজাৰ্ভত কেণ্ডিডেট বেছি হ'ব, মানে কাট অফটো তাত বাঢ়িব, অলপ আগতকৈ অলপ বাঢ়িব আৰু এইবোৰ কেটেগৰীটো কম বেছি পৰিমাণে বাঢ়িব। যদি মই চাওঁ এইবাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফৰ বিষয়ে, আনৰিজাৰ্ভত 211 ওপৰত বা 212 ওপৰত থকা সম্ভাৱনা আছে। OBCত যদি চাওঁ 206 ওপৰত থকা সম্ভাৱনা আছে, ST প্লেনত 190 ওপৰত থকা সম্ভাৱনা আছে আৰু SCত যদি চাওঁ 196 ওপৰত থকাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে ধেমাজি ডিষ্ট্ৰিক্টৰ যদি চাওঁ আনৰিজাৰ্ভত পোষ্ট আছে 110টা, OBCত আছে 19টা, ST প্লেনত নাই, SCত আছে 12টা, ST হিলছত আছে 24টা, PWDত আছে 20টা। যদি যোৱা বছৰৰ আমি কাট অফ চাওঁ 207.4লৈকে আহিছিলে আনৰিজাৰ্ভত, OBCত আহিছিলে 206.9, SCত আহিছিলে 197.7, PWDত আহিছিলে 172। যদি ইয়াৰ এক্সপেক্টেড কাট অফ চাওঁ বা সম্ভাৱনীয় কাট অফ চাওঁ আমি, এইবাৰ আনৰিজাৰ্ভত ধেমাজিত 208 ওপৰত যোৱাৰ সম্ভাৱনা আছে, OBCত যদি চাওঁ 207 ওপৰত থকাৰ সম্ভাৱনা আছে, যিহেতু নতুনকৈ CTET পাছ কৰা কেণ্ডিডেট আহিছে। আৰু SC যদি চাওঁ 195 ওপৰত থকাৰ সম্ভাৱনা আছে। এইকেইটা হৈছে লখিমপুৰ ধেমাজি ডিষ্ট্ৰিক্টৰ। বাকী নেক্সট আহিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত পোষ্ট আছিলে 111টা আনৰিজাৰ্ভত, OBCত আছিলে 14টা, ST প্লেনত 22টা, SCত আছিলে 18টা, ST হিলছত আছিলে 31টা, PWDত আছিলে 17টা। যোৱা বছৰ যদি কাট অফ চাওঁ 208.9 আনৰিজাৰ্ভত আছিলে, OBCত আছিলে 208.8, ST প্লেনত আছিলে 194.20, SCত আছিলে 200.9। গতিকে এইবাৰ কাট অফ যদি সম্ভাৱনীয় কাট অফ চাওঁ 210 ওপৰতে আনৰিজাৰ্ভত থকাৰ সম্ভাৱনা আছে। অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে আচলতে এবাৰ যদি কাট অফ চাওঁ 208 বা 207 ওপৰতে আনৰিজাৰ্ভত থকাৰ সম্ভাৱনা আছে। আৰু OBCত যদি চাওঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ 208 ওপৰতে থকাৰ সম্ভাৱনা আছে, ST প্লেনত 190 ওপৰত থকাৰ সম্ভাৱনা আছে, SCত যদি চাওঁ 197 ওপৰত থকাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে ধুবুৰী ডিষ্ট্ৰিক্টৰ যদি চাওঁ আনৰিজাৰ্ভত পোষ্ট আছে 64টা, OBCত আছে 26, ST প্লেনত আছে 30, SCত আছে 16, ST হিলছত আছে 56, PWDত আছে 11। লাষ্ট ইয়াৰ যদি কাট অফ চাওঁ 211.8, OBCত যদি চাওঁ 204.2, ST প্লেনত যদি চাওঁ 189.5, SCত যদি চাওঁ 201.8, PWD 167।
যদি এইবাৰ সম্ভাৱনীয় কাট অফ চাওঁ, ধুবুৰী জিলাৰ 212 বা 213 এনেকুৱা থকাৰ সম্ভাৱনা আছে। OBCত যদি চাওঁ এইবাৰ কাট অফ 203 ওপৰতে থকাৰ সম্ভাৱনা আছে। ST প্লেনত যদি চাওঁ 188 ওপৰতে থকা 188 বা 190 আশে-পাশে থকাৰ সম্ভাৱনা আছে। SCত যদি চাওঁ 198 বা 200 আশে-পাশে থকাৰ সম্ভাৱনা আছে। গতিকে এইটো ভিডিঅ'ত মই এই 4খন জিলাৰ এক্সপেক্টেড কাট অফৰ বিষয়ে মই আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই বিভিন্ন জিলাৰ পুনৰাই আকৌ এবাৰ দিছিলোঁ মই আকৌ পুনৰবাৰ মই LP কাট অফৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, শ্বেয়াৰ কৰিব। যিয়ে চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।